কবিতার শিরোনামা মমতার চিঠি। কবি হেম বৰুৱা। If you are coming down through the narrows of the river King, please let me know beforehand, and I will come out to meet you as far as Israpam. মৰমৰ এয়া মম এডাল জ্বলাই লৈছো আজি বহু দিনৰ মূৰত তোমালৈ চিঠি লিখো বুলি। বাহিৰৰ উৰুঙা বতাজাক আহি মমডাল কোবাইছে। চাও খিৰিকীখন জপাই দিওঁ। 7 বছৰৰ আগৰ কথাবোৰ তোমাৰ মনত আছেনে? আমি যে নতুন জীৱন্তৰ পাতনি মেলিছিলো। মোৰ গাত সেই অচিনাকি নিচা বাৰুকৈ লাগিছিল। সেইদিনা আছিল কাতিৰ কুঁৱলীহনা কোমল পুৱা। পদূলিত তলসৰা শেৱালিবোৰ উপচি আছিল, আৰু সন্ধিয়া মই তোমালোকৰ ঘৰলৈ নকৈ আহিবৰ দিনা আকাশৰ মেঘৰ মোহনাত হালধীয়া জন্তু নাওখন লৈ আমাক যে ৰিঙিয়াই মাতিছিল তৰাৰ দেশলৈ। মই লোৱা কঁকালৰ ৰিয়াখনলৈ তুমি বাৰু তেনেকৈ কিয় একেথৰে চাইছিলা? মোৰ কেনে লাগিছিল জানা? তুমি যেন কোনোবা দূৰ বিদেশৰ স্বপ্নাতুৰ আলোকৰ মানুহ, আৰু মই যেন তলসৰা এপাহ শেৱালি। সেইদিনা মন সাগৰত মোৰ এৰি অহা আৰু আহি পোৱা অলেখ থোৰ কপনি জাগিছিল। তোমাৰ জানো এইবোৰ কথা মনত নাই? আমাৰ দেউতাই যে চিঠিত লিখিছিলে, আই তই নতুন ঘৰখনত হাঁহি মাতি থাকিবি। এইবোৰ 7 বছৰৰ আগৰ কথা। মোৰ যে সকলোবোৰ পুৰাণৰ সাধু যেন লাগে। জেঠমহীয়া দেউতাৰ বছৰেকীয়া পাৰ হৈ গ'ল। তোমাৰ বাবুল এতিয়া বৰ্ত হৈছে। তাৰ ওপৰ পাৰিত এধানিমান ডালিম গুটি যেন দাঁত টকনি কৰিছে। সি একেবাৰে মোক এৰিয়েই নিদিয়ে। কেতিয়াবা মোৰ ইমান খং উঠে, তুমি নাই নহয় সেইকাৰণে। সি বাৰু মোৰ বগা সাজযোৰলে এনেদৰে তধা লাগি চাই থাকে কিয়? তাৰ অপোজাৰে পৰা এইযোৰ কাপোৰ চিনাকি, সেইকাৰণে নহয়। বাবুল এতিয়া বৰ্ত হৈছে বুজিছা, আৰু ডাঙৰ হলে তাক স্কুলত নাম লগাই দিম। সি আঁতৰি থকা সময়খিনি মোৰ বুকু যেন তেনেই উদং হৈ থাকিব ভাই। আৰু কি লিখিম, বিশেষ একো নাই। মোৰেই শপত, তুমি যিদিনা উলটি আহিবা মোক আগতীয়াকৈ জনাবা দেই। মই ভোগ দৈ দি ভটিয়াই গৈ বুঢ়া লোহিতৰ বুকুৰ পৰা তোমাক ৰিঙিয়াই মাতিম। তুমি যিদিনা উলটি আহিবা মোক আগতীয়াকৈ জনাবলৈ নাপাহৰিবা দেই। মৰম ল'বা হিতি তোমাৰ মমতা। পুনঃ এবাৰ বুজিছা, মাঘৰ মেজি জুইকুৰা বৰ ৰঙাকৈ জ্বলিছিল। আমাৰ আইতাৰ
কলি ছাগলীজনীৰ দুটা পোৱালি জগিছে, এটা সুত বগা আৰু আনটো পখৰা। ধন্যবাদ।